গাইছ দেশৰ আম শেষ হৈ গ'ল কিন্তু আমাৰ গছত আম ৰৈ গ'ল তো সেইকাৰণে আমি ৰাতিও এতিয়া আম খাম মানে ৰাষ্ট্ৰীয় ফল যি আম এই কাৰণে মানুহে কয় ৰাষ্ট্ৰীয় ফল আম মানে আমাৰ গছত এতিয়াও আম ৰৈ গৈছে গাইছ মানে দেখছি না কিমান ডাঙৰ ডাঙৰ আম ভাবছি নেকি চালানী আম বুলি নহয় 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 এগলা চালানী আম নহয় এগলা হৈছে আমাৰ লোকেল এগলা আমাৰ মাদাৰে ৰৈছিল আমৰ গছ এতিয়া আমি সেগলা সোৱাদ ভক্ষণ কৰি আছো গাইছ তো এ চাওক কি ৰঙা ৰঙা পকা পকা আম হালধীয়া হৈ আছে আৰু এইটো চালানী আমৰ নিচিনা একদম পুৰা কিন্তু নহয় চালানী এইপিনে আমাৰ মানুহজনীয়ে আম কাটি আছে তো আপোনালোকে যদি খাবলৈ ইচ্ছা আছে অহাকালি আহি যাওক আজিতো ৰাতি হ'ল আজি অহা নহ'ব অহাকালি নিশ্চয় আহি যাওক তো চাওক পকা চকা একদম নাই পুৰা একদম ধুনীয়া মুলায়ম আম আম ইয়াকে কয় আম ৰাষ্ট্ৰীয় ফল আম চাওক গাইছ ইমান মিঠা মানে ক'বলৈ ভাষা নাই গাইছ এইপিনে আমাৰ মানুহজনীয়া দেখাই দিয়া বন্ধুসকলক খাই আছে এইপিনে মই খাই আছোঁ তো ৰাতি আম খাই আছোঁ ফ্ৰিজত থোৱা আছিল ঠাণ্ডা হৈ আছে পূৰা চিল হৈ আছে